ইণ্ডিয়া যে হাৰিলে মই ভালে পাইছোঁ। কুকুৰৰ জাত বজ্জাত আই লাভ অষ্ট্ৰেলিয়া। আই লাভ অষ্ট্ৰেলিয়া। সেই ইউটিউব ব্ৰাউজাৰ খান্দিলে তুমি নকলেও বুজাম মাইনা। হেল্ল' গাইছ, আপোনালোক সকলোকে মোৰ সৰু অকণমান ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। যদি আৰু পিছলৈ মৰম দিয়ে মোৰ টুকুৰাসকলে তেতিয়া আৰু ডাঙৰ হ'ম আৰু ন। বিশেষ মৰম দিব নালাগে, তলত যে ছাবস্ক্ৰাইব বুটামটো আছে ৰঙাকৈ, সেইটোত মৰমত চুই দিবা কিন্তু পিছত আকৌ আজি সৰু আছোঁ, কাইলৈ ডাঙৰ হ'লে কিন্তু নামাতিম কিন্তু তুমি চুই দিবা দেই, প্লিজ চুই দিয়া তো তেতিয়া ভাল লাগিব। ইনষ্টাগ্ৰামত ইমানখিনি মৰম দিছা, ইমান কম দিনৰ ভিতৰত ইমানখিনি ৰ'ষ্টিং কৰি ইমানখিনি ফলোৱাৰ্ছ গোটালোঁ, চবেই ভিডিঅ' চাই ভাল পোৱা তো আজিও মানে সিমানকণ মৰম দেখাই দিয়া। ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইবটো কৰি দিয়া, তেতিয়া ভাল লাগিব, নতুন নতুন ভিডিঅ' পাই থাকিবা। তো বলক বেছি দেৰি নকৰি আজি অসমৰ দুটা সম্পত্তিৰ লগত বাৰ্তালাপ কৰোঁ। লেটছ গো। ঐ ল'ৰা শুনা, ঠাণ্ডা পৰিছে। তোমাৰো ঠাণ্ডা লাগিছে নেকি? যদি ঠাণ্ডা লাগিছে মোক ক'বা। মোৰ তাত দুটা হিটাৰ আছে আৰু হিটাৰ দুটা ইউজ কৰাৰ আগত নাপাহৰিবা প্লাগটো ভৰাই ল'বলৈ। বাকীখিনি তুমি নিজে বুজি ল'বা, মই আৰু বুজাই নিদিওঁ। হ'ব, তুমি আৰু বাকীকণ বুজাই আমাক ফলাব নালাগে, বাকীকণ মই বুজাম নে কি কোৱা? তুমি নকলেও বুজাম মাইনা। আমাৰ ল'ৰাবোৰ ইমানো অকৰা নহয় যে তোমাৰ হিটাৰকেইটাত হিট লওঁতে প্লাগডাল নভৰোৱাকৈ তোমাৰ হিটাৰকেইটাৰ পৰা হিট ল'ব। অভিয়াছলি ভৰাই ল'ব, তুমি টেনশ্যন ল'ব নালাগে। বাকী প্ৰব্লেমটো তাতহে, মোৰ ওচৰত যিডাল প্লেটিনামৰ প্লাগ আছে ন, সেই প্লাগডাল যদি তোমাৰ চকেট বৰ্ডখনত কেনেকৈ ভৰাই দিওঁ, তোমাৰ চকেট বৰ্ডখন ফাটি যোৱাৰ চান্স আছে। দুষ্ট। বিশ্বকাপ খেলত যে ইণ্ডিয়া যে হাৰিলে মই ভালে পাইছোঁ। ই হৈছে আমাৰ ভাৰতখনৰ এটা ডাঙৰ কলংক, যাৰ নাম দিছোঁ মই জবজংক। কাৰণ সিহঁতৰ লেভেলৰ কাৰণে হাৰিছে আৰু অষ্ট্ৰেলিয়া জিকিছে। অষ্ট্ৰেলিয়াক মইতো ভালে পাওঁ। এই চুটমাৰণিটো মূৰত কি পোকে কামুৰিছে সেইটো মই নাজানো, কিন্তু ই যে পাগল হ'ল সেইটো মই 100% ভালকৈ জানো। অষ্ট্ৰেলিয়া পূৰা ভালে খেলিছে না, মানে হাৰা কোনো হেৰি নাই, চান্সেই নাই। সেইকাৰণে আই লাভ অষ্ট্ৰেলিয়া। আৰু আমাৰ শুভম গিল, বিৰাট কোহলি, অনেককেইজনী গাৰ্লফ্ৰেণ্ড কেইজনী পালে আৰু সিহঁতক কি লাগে না। এই পাগলটোৰ মূৰত যিবোৰ পোকে বসবাস কৰি আছে ন, সেইবোৰ পোকেই মানুহে যে কেতিয়াবা হাবিত মানে হাগি মেলি থৈ আহিলে জীৱ জন্তু মৰিলে অলপ দিনৰ পিছত পোকবোৰে ধৰে যে, সেইবোৰ বুলি ভাবিছে নেকি? নাভাবিব। সেইবোৰতকৈ উন্নত প্ৰজাতিৰ পোকে ইয়াৰ এই মালটোত বসবাস কৰি জীয়াই আছে। সিহঁতৰ লেভেলৰ কাৰণে হাৰিছে, ভালেই পাইছোঁ মই, মজা পাইছোঁ। কি আমাৰ ভাৰতৰ মানুহখিনিক, নিজৰ মানুহখিনিক যেতিয়া ভাল পাব নাজানে, তো ই কিমান এটা ভাল মাথা লৈ জীয়াই আছে হয়তো আপোনালোকে ধৰিবই পাৰিছে। অষ্ট্ৰেলিয়াক মইতো ভালে পাওঁ। আই লাভ অষ্ট্ৰেলিয়া। কুকুৰৰ জাত বজ্জাত, তই যদি ভাৰতক ইমান বেয়াই পাওঁ, ভাৰতৰ মানুহখিনিক ভালেই নাপাওঁ, আই লাভ অষ্ট্ৰেলিয়া। তো যদি অষ্ট্ৰেলিয়াক ইমান ভালেই পাওঁ, অষ্ট্ৰেলিয়ালৈ গুচি নাযাওঁ কিয়? পিছে তোৰ নিচিনা পাগল এটা যদি অষ্ট্ৰেলিয়াটো থাকিব যায় ন, দুদিন ৰাখি তাৰপিছত খেদি দিব। আমাৰ ভাৰতৰ মানুহখিনি মৰমীয়াল, মানুহৰ মৰম বুজি পাই কাৰণে তই যেনে তেনে ইয়াত বসবাস কৰিব পাৰিছ। তাৰ পাছতো তই নিজৰ দেশখন ভাৰতক লৈ ফাল্টু আমি কৰিছোঁ। আৰে তই যি ফাল্টু আমি যি কৰ কৰি থাক, কিন্তু আমাৰ ভাৰতখনক লৈ ফাল্টু আমি নকৰিবি, কাৰণ তই পাগল হ'লি বুলি ভাৰতৰ চব মানুহ পাগল নহয়। আৰু কি কৈছিলি? বিৰাট কোহলি, সুমন গিল এইবিলাকৰ লেভেল মাথাত মাল নাইকিয়া। বাকীকেইখন খেল তই জিকাইছিলি। তোৰ নিচিনা এটাক যদি উঠাই নি ক্ৰিকেটৰ ফিল্ডখনত নমাই দিওঁ আৰু বিৰাট কোহলি MIFৰ বেট পাত ধৰিবলৈ দিওঁ, তই কি জানি বেট উঠাওঁতেনে লুটি খাই সৰি পৰিবি। বল মৰাটো পাছৰে কথা। আৰু এটা কথা কওঁ শুন, তোৰ নিচিনা থাৰ্ড ক্লাছ মাইণ্ডৰ, নিগেটিভ মাইণ্ডৰ মানুহবিলাকৰ কাৰণে আজি ভাৰত হাৰি গৈছে। আমাৰ কাৰণে আজিও হৰা নাই। খেলত হৰা জিকা থাকিবই, আজি হাৰিছে কাইলৈ জিকিব, কিন্তু মানুহে হাৰি যোৱাৰ পাছতো জিকাৰ যিটো যুঁজ সেইটো গাত থাকিব লাগে, যিটো আমাৰ ইণ্ডিয়াৰ টিমটোৰ ওচৰত আছে, কিন্তু তোৰ নিচিনা পাগল মাথাৰ, পাগল মাইণ্ডৰ মানুহবোৰৰ ওচৰত নাই। সেইবাবে তোৰ নিচিনা এটাক বুজাই থাকি, জ্ঞান দি থাকি বা গালি দি থাকি একো লাভ নাই, কাৰণ তোক বলকা আৰু চোৱা চেলেকা একেই কথা। গতিকে তোক লাষ্টৰ টাইমত যাবৰ সময়ত এটাই এডভাইচ দিম, তই সোনকালে তেজপুৰৰ পৰা এপাক গৈ আহিবি, লাগিলে গাড়ী ভাড়াটো মই দি দিম। বাকী মেৰে প্যাৰে ভাই আৰু বেহনক ভিডিঅ'টো চাই কেনেকুৱা পালা কমেণ্ট কৰি প্লিজ জনাবা। আৰু যদি চেনেলটো নতুনকৈ আহিছা তো নিজৰ বুলি ছাবস্ক্ৰাইবটো কৰি দিবা। আৰু মানে যি বুলি ভাবা, দাদা বুলি ভাবা, বয়ফ্ৰেণ্ড বয়ফ্ৰেণ্ড বুলি নাভাবিবা, মোৰ গাৰ্লফ্ৰেণ্ড বেছি হৈ গ'লে কণ্ট্ৰল কৰিব নোৱাৰিম ন, বয়ফ্ৰেণ্ড বুলি নাভাবিবা, যি বুলি ভাবা মুঠতে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিবা। আকৌ নতুন কিছুমান পাগলৰ সৈতে নতুন এটা ভিডিঅ'ত লগ পাম। আজি এই পাগলটোৱে গোটেই ভিডিঅ'টো খাই পেলালে, গতিকে একদম এক্সট্ৰিমলি চৰি। নতুন কিছুমান পাগলৰ সৈতে লগ পাম, তো চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থবা। ধন্যবাদ, থেংক ইউ, লাভ ইউ অল, বাই বাই।